Welcome to Tonmesh Blog. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পাঠদান কৰিম ক্লাছ 7ৰ From the Diary of Anne Frank Lesson 3. আমি আজি সম্পূৰ্ণ অসমীয়াত ইয়াৰ ব্যাখ্যা কৰিম। From the Diary of Anne Frank অৰ্থাৎ এনি ফ্ৰেংকৰ দিনলিপিৰ পৰা। ডায়েৰী বা দিনলিপিৰ অৰ্থ হৈছে এখন বহী য'ত আমি দৈনন্দিন তথ্য বা অভিজ্ঞতাবোৰ লিপিবদ্ধ কৰি ৰাখোঁ। আমি পাঠটিৰ শেষত জানিব পাৰিম এনি ফ্ৰেংকৰ ডায়েৰীখন মানুহৰ মাজত কেইবা শতক ধৰি কিয় চৰ্চিত হৈ আছিল। এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ আহা। Do you have a friend with whom you share your innermost thoughts and feelings? হৃদয়ৰ গভীৰত থকা কথাবোৰ বা তোমাৰ চিন্তাবোৰ তুমি প্ৰকাশ কৰিবৰ বাবে তোমাৰ কোনোবা বন্ধু আছেনে? Do you note down your thoughts in a diary? তুমি তোমাৰ কথাবোৰ বা মনৰ ভাৱবোৰ দিনলিপিত লিপিবদ্ধ কৰানে? Discuss with the friend sitting next to you the advantage and disadvantage of writing a diary. এতিয়া দিনলিপিৰ লিখনৰ সুফল আৰু কুফলসমূহ তোমাৰ কাষত বহা বন্ধুসকলৰ লগত আলোচনা কৰা। শ্ৰেণীত তোমালোকে এই বিষয়ে আলোচনা কৰি ল'বা। Now read about a 13-year-old girl called Anne Frank whose diary has become a classic, a useful piece of writing remaining popular over decades. এতিয়া এনি ফ্ৰেংক নামৰ 13 বছৰীয়া ছোৱালী এজনীৰ দিনলিপিৰ বিষয়ে আলোচনা কৰোঁ আহা। যিগৰাকী ছোৱালীৰ দিনলিপিখন বিশ্ববিখ্যাতভাৱে চৰ্চিত হৈ আছিল কেইবা শতক ধৰি। তোমালোকে দেখা পোৱা কাষৰ ছবিখন এনি ফ্ৰেংক নামৰ 13 বছৰীয়া ছোৱালীজনীৰ ডায়েৰী লিখি থকা সময়ত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই সকলো পেৰেগ্ৰাফৰ অসমীয়া বৰ্ণনা কৰি যাম। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 2 days later, she started writing her diary. নেডাৰলেণ্ডৰ এজনী 13 বছৰীয়া ছোৱালী 1942 চনৰ 12 জুনৰ দিনা এখন ডায়েৰী দিয়া হৈছিল। তাই দুদিন পিছতে তাই দিনলিপি লিখিবলৈ ল'লে। আমি প্ৰথম পেৰেগ্ৰাফত পালোঁ যে নেডাৰলেণ্ডৰ এজনী 13 বছৰীয়া ছোৱালীক তেওঁৰ জন্মদিনত এখন দিনলিপি উপহাৰ হিচাপে দিয়া হৈছিল। Second paragraph. The 13-year-old girl was Anne Frank, born on June 12, 1929. She was the daughter of Otto H. Frank and her mother was Edith Frank. The world would not have known her had her diary not been published after her death. Anne Frank died in a concentration camp in early March 1945. Her father, Otto Frank, was the sole member of the family who survived World War II. এই 13 বছৰীয়া ছোৱালীজনীৰ নাম আছিল এনি ফ্ৰেংক। তাইৰ জন্ম হৈছিল 1929 চনৰ 12 জুনত। তাইৰ দেউতাক আছিল অটো এইচ ফ্ৰেংক আৰু মাক আছিল ইডিথ ফ্ৰেংক। তাইক কোনেও জনাজাত হোৱা নাছিল। তাইৰ মৃত্যুৰ পিছত যেতিয়া তাইৰ ডায়েৰীখন প্ৰকাশ পালে তাৰপিছতে তাইক সকলোৱে চিনি পালে। এনি ফ্ৰেংকৰ 1945 চনত বন্দী শিবিৰত মৃত্যু হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ একমাত্ৰ ব্যক্তি আছিল জীয়াই থকা তেওঁৰ দেউতাক অটো এইচ ফ্ৰেংক। Though she had started writing her diary in the summer of 1942, it was never with an intention of creating a record of her experiences during the World War. This was a way to pass time fruitfully while hiding from the German army in an underground safe house. যদিও তাই ডায়েৰী লিখাটো বা দিনলিপি লিখাটো 1942 চনৰ গ্ৰীষ্মকালৰ আৰম্ভণিত আৰম্ভ কৰিছিল, তথাপিও তাইৰ বিশ্বযুদ্ধৰ সময়ৰ অভিজ্ঞতাসমূহ বা তথ্যসমূহ সংগ্ৰহ কৰাৰ উদ্দেশ্য নাছিল। এইটো এটা সময়ৰ
সঠিক ব্যৱহাৰৰ পথ আছিল যি সময়ত তেওঁলোকে জাৰ্মান সেনাৰ পৰা নিজকে সুৰক্ষিত কৰি সুৰক্ষিত ঘৰত লুকাই আছিল। Annie's voice has reached out across countries and generations, and her diary is one of the most important documents of the tragedies of the war. এনিৰ কথা বা লিখনিবিলাক মহাদেশৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু বহু প্ৰজন্মলৈ বিয়পিছিল আৰু তাইৰ ডায়েৰীখন যুদ্ধৰ এক দুখ লগা সময়ৰ নথি হিচাপে পৰিগণিত হৈছিল। এই পেৰেগ্ৰাফটোত এনি ফ্ৰেংকৰ ডায়েৰীৰ এটা পৃষ্ঠা তুলি দিয়া হৈছে। Sunday, 14 June 1942. On Friday, 12 June, I woke up at 6 o'clock and no wonder. It was my birthday, but of course, I was not allowed to get up at that hour, so I had to control my curiosity until 6:45. Then I could bear it no longer and went to the dining room where I received a warm welcome from Morty. এনি ফ্ৰেংকে কৈছে যে 12 জুন শুকুৰবাৰে তাই ৰাতিপুৱা 6 বজাতে সাৰ পাইছিলে কাৰণ সেইদিনা তাইৰ জন্মদিন আছিলে আৰু সেই সময়ত তাইক উঠিবলৈ অনুমতি দিয়া নাছিল। তাৰ বাবে তাই 7 বজালৈ অপেক্ষা কৰিব লাগিছিল। পিছত তাই তাৰ কৌতূহল বেছি সময় ৰ'ব লগা নাছিল আৰু তাই ডাইনিং ৰুমত গৈছিল আৰু তাত মৰ্টিৰ পৰা তাৰ মেকুৰীৰ পোৱালিটোৰ পৰা প্ৰথমে সম্ভাষণ পাইছিল। তাৰ পিছৰ পেৰেগ্ৰাফ Soon after 7 I went to mommy and daddy and then to the sitting room to undo my presents. The first to greet me as you, possibly the nicest of all. Then on the table there was a bunch of roses, a plant and some ponies, and more arrived during the day. 7 বজাত তাই দেউতাক মাকৰ ওচৰলৈ গৈছিল আৰু বহাৰ ৰুমত বহিছিল। তাৰপিছত তাৰ টেবুলত বহুতো উপহাৰ পাইছিল যেনে গোলাপ ফুল, এজোপা গছ, সুগন্ধিযুক্ত ফুল আৰু বহুতো। I got masses of things from mommy and daddy and was truly spoiled by various friends. Almost other things I was given camera, obscura, a party game, lots of sweets, chocolates, a puzzle, a brooch, Tales and Legends of the Netherlands by Joseph Cohen, Daisy's Mountain Holiday, a wizard book, and some money. Now I can buy the mites of Greece and Rome's grant. মই মা দেউতাৰ পৰা বহুতো বস্তু পাইছিলোঁ যিবিলাক মোৰ বন্ধুবিলাকে সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল। বহুতো বস্তুৰ মাজৰ পৰা মোক এটা কেমেৰা, অবস্কুৰা, এ পাৰ্টি গেম দিয়া হৈছিল। বহুতো মিঠাই, চকলেট, কিতাপ যেনে টেলছ এণ্ড লিজেণ্ডছ অফ নেডাৰলেণ্ডছৰ দ্য ডেইজিজ মাউণ্টেইন হলিডেৰ আৰু কিছু টকা দিয়া হৈছিল। এতিয়া মই দ্য মাইটছ অফ গ্ৰীচ এণ্ড ৰোম কিতাপখন কিনিব পাৰিম। Then Lice came to fetch me and we went to school. During break, I stood everyone sweet biscuits and then we had to go back to our lessons. Now I must stop. By the way, we are going to be great Falls. তেতিয়া লিজে মোক বাহিৰলৈ উলিয়াই আনিছিল আৰু আমি স্কুললৈ গৈছিলোঁ। জিৰণিৰ সময়ত আমি সকলোৱে মিঠাই বিস্কুট খাই শ্ৰেণীলৈ উভতি গৈছিলোঁ আৰু সকলোকে বিদায় দিছিলোঁ। ইয়াত ডায়েৰীৰ অন্য এটা পৃষ্ঠা তুলি দিয়া হৈছে। 20 June 1942. I had not written for a few days because I wanted first of all to think about my diary. It's an odd idea for someone like me to keep a diary, not only because I have never done so before, but because it seems to me
that neither I nor, for that matter, anyone else will be interested in the unblushing of a 13-year-old schoolgirl. Still, what does that matter? I wanted to write, but more than that, I want to bring out all kinds of things that lie buried deep in my heart. মই বহুদিন ধৰি লিখা নাই কাৰণ মই প্ৰথমে মোৰ ডায়েৰীখনৰ বিষয়ে ভাবিবলৈ বিচাৰিছিলোঁ। মোৰ দৰে এগৰাকী ডায়েৰী ৰখাটো অদ্ভুত কথা। কেৱল এই নহয় যে মই আগতে কেতিয়াও ডায়েৰী লিখা নাছিলোঁ, কিন্তু কাৰণ এইটোও দেখা গৈছিল যে মোৰ দৰে এজনী অপৰিপক্ক 13 বছৰীয়া ছোৱালীৰ ডায়েৰীখন আগলৈ মই তথা কোনেও নপঢ়ে। এনি ফ্ৰেংকে কৈছে যে তথাপিও তাই ডায়েৰী লিখিব বিচাৰে আৰু তাইৰ অন্তৰত থকা কথাবোৰ বিচাৰি ওলাব বিচাৰে। There is a saying that paper is more patient than man. It came back to me on one of my slightly melancholy days, while I sat chin in hand, feeling too bored and limp even to make up my mind whether to go out or to stay at home. Yes, there is no doubt that paper is patient, and as I don't intend to show this cardboard covered notebook bearing the proud name of diary to anyone unless I find a real friend, boy or girl, probably nobody cares. And now I come to root of the matter. The reason for my starting a diary, it is that I have no such real friend. ইয়াত এনি ফ্ৰেংকে কৈছে যে কাগজৰ ধৈৰ্য মানুহতকৈ বেছি। তাই যেতিয়া হতাশ অনুভৱ কৰে বা আমনি অনুভৱ কৰে, তেতিয়া তাই বাহিৰলৈ ওলাই যোৱাটো ভাল হ'ব নে ঘৰত থকাটো ভাল হ'ব ভাবে। তাই আকৌ কৈছে যে এই কাৰ্ডবৰ্ডেৰে আৱৰি থকা নোটবুকখন বা ডায়েৰীখন তাই কাকো নেদেখুৱায় যেতিয়ালৈকে তাই প্ৰকৃত বন্ধু ল'ৰাই হওক বা ছোৱালী নাপায়। এনি ফ্ৰেংকে শেষৰ শাৰীত কৈছে যে এতিয়া মই ডায়েৰী লিখাৰ প্ৰকৃত কাৰণটোলৈ আহোঁ, আৰু কাৰণটো হ'ল মোৰ কোনো প্ৰকৃত বন্ধু নাই। Hence, this diary, in order to enhance in my mind's eye the picture of the friend for whom I have waited so long. I don't want to set down a series of bland facts in a diary like most people do, but I want this diary itself to be my friend, and I shall call my friend Kitty. No one will grasp what I am talking about if I begin my letters to Kitty just out of blue. So albeit unwillingly, I will start my sketching in brief the story of my life. এতিয়াৰ পৰা এই ডায়েৰীখনেই সেইজন বন্ধু যাৰ বাবে মই বহুত দিন অপেক্ষা কৰি আছিলোঁ, যাৰ ছবি মোৰ অন্তৰ্দৃষ্টিত নিহিত হৈ আছিল। বহুলোকে লিখাৰ দৰে মই মোৰ ডায়েৰীখন কিছুমান মুখ্য তথ্য ক্ৰম কৰিব বিচৰা নাই, কিন্তু মই এই ডায়েৰীখনেই মোৰ বন্ধু হোৱাটো বিচাৰোঁ। মই মোৰ ডায়েৰীখনক কিটি বুলি মাতোঁ। এনি ফ্ৰেংকে শেষত কৈছে, যদি মই মোৰ চিঠিখন কিটিলৈ বুলি আৰম্ভ কৰিলোহেঁতেন তেনেহ'লে কোনেও উপলব্ধি কৰিব নোৱাৰিলেহেঁতেন। গতিকে মই অনিচ্ছাকৃতভাৱে মই মোৰ জীৱনৰ চমু বিৱৰণ দি আৰম্ভ কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংকৰ চমু অসমীয়া বিৱৰণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো পঢ়ি তোমালোকে কেনেকুৱা পালা নিশ্চয় জনাবা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংকৰ শব্দৰ অৰ্থ আৰু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।